ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজি যিহেতু 5 নৱেম্বৰ, ডক্টৰ গতিকে তেওঁলৈ মই শ্ৰদ্ধাৰে কৰিছোঁ। এতিয়া মই কেইটাত লাইভ আছোঁ স্কুললৈ। আপোনালোককো আজি অলপ দেখাবলৈ চেষ্টা কৰিম, চাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো। ধুনীয়াকৈ সকলোকে স্কিপ নকৰাকৈ চাব আৰু যিখিনি পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া আমি এয়া চাৰিআলি পাইছোঁ। চাওকচোন চাৰিআলি গোটেইখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই স্কুল পামগৈ, বাকীখিনি আপোনালোকে চাই যাব কি হয়। আপোনালোকক দেখাম এতিয়া শ্ৰেণী কক্ষবিলাক, চাই যাওক। পেটটো অংকু মুকুল হয়। সৰু শ্ৰেণীখিনি ইয়াতে প্ৰাৰ্থনা গোৱা হয়, অংকু মুকুলখিনি। চাওক, এইটো অংকু মুকুলৰ ৰুম হয়। হাই কৈ দিয়া। নমস্কাৰ। যিহেতু মই আজি অলপ সোনকালে আহিছোঁ স্কুললৈ, সেইবাবে ছাত্ৰ ছাত্ৰী অহা নাই এতিয়ালৈ। এইটো প্ৰথম শ্ৰেণী কক্ষ, স্বামী বিবেকানন্দ কক্ষ। এইটো প্ৰথম শ্ৰেণী। এইটো দ্বিতীয় শ্ৰেণী কক্ষ। এইটো দ্বিতীয় শ্ৰেণী হয়। নমস্কাৰ নমস্কাৰ। এইটো তৃতীয় শ্ৰেণী কক্ষ। এইটো চতুৰ্থ শ্ৰেণী কক্ষ। এইটো চাওক, কি হয়? এইটো ক্লাছ 10 কক্ষ হয়। ক্লাছ 10। তাই লিখি আছে, ভাল ছোৱালী দেই। নমস্কাৰ নমস্কাৰ। এইটো ক্লাছ 9। ব্লগ বনাইছিলি? এইটো ক্লাছ 9ৰ কক্ষ। হেৰিয়া এইটো ক্লাছ 8। ক্লাছ 5। এইটো ক্লাছ 6। বাকী এইকেইটাই 10টা ক্লাছ। যিহেতু ভালদৰে দেখাব নোৱাৰিম, তথাপিও অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে আমাৰ অসমীয়া ভাষাৰ উপৰিও হিন্দী, বাংলা, মাৰাঠী আদি বহুতো ভাষাত গীত ৰচনা কৰিছিল আৰু পৰিচালনা কৰিছিল। লগতে নিজেও সুৰ দি পিনে সংগীত গাইছিল।